Hey dosto, welcome to my second YouTube channel. Cut. তো হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। তো কালি ৰাতি ভিডিঅ' এটা বনাই আছিলোঁ ঘৰতে, ৰাতি 3টা বাজি পাৰ হৈছিল। তো ভিডিঅ'টো বনোৱাৰ পিছত মোৰ লগত এনেকুৱা কিছুমান কাণ্ড হৈছে, মানে সঁচাকৈ বিশ্বাস কৰিব নোৱাৰি। আৰু এইটো ভিডিঅ'টো যিহেতু বিশেষকৈ 3টা বজাৰ পিছতেই বনাব লাগে, তেতিয়া ধৰ মানে ভিডিঅ'টোৱে এনেকুৱা। তো মই বিশ্বাস কৰা নাছিলোঁ যে এনেকুৱাও হ'ব পাৰে বুলি। মানে বেলেগ ইউটিউবাৰ্ছবিলাকৰ তাত দেখিছিলোঁ ভিডিঅ'টো, বহুত আগতেই দেখিছিলোঁ। তাৰপিছত ভাবিলোঁ যে কৰোঁ ময়ো। তাৰপিছত কৰা হোৱাৰ পিছত ৰাতি মোক এনেকুৱা ফিল হৈছে যে কিবাটো এবনৰ্মেল হৈছে। তাৰপিছত কি ক'ম আৰু, বলক ভিডিঅ'টো চাওঁ আৰু লাষ্টলৈ চাব ভিডিঅ'টোত কি হ'ল। আৰু যদি আপোনালোকক বিলিভ নহয় তেন্তে আপোনালোকে 3টা বজাৰ পিছত কৰি চাব পাৰে, তাতে একো মানা নাই। তো বলক ভিডিঅ'টো চাওঁ। তো হেল্ল' গাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজিৰ ভিডিঅ'ৰ যিটো টপিক, তাৰ কাৰণে মই ৰাতি ভিডিঅ' কৰিব লগা হৈছে। আৰু এতিয়া টাইম হৈছে আপোনাৰ 3:38। তো আপোনাক মই দেখাই আছোঁ। তো টাইম দেখা পাইছে আপোনালোকে, 3:38 হৈ আছে আৰু 27 তাৰিখ আজি। তো গাইজ, ভিডিঅ'টো ৰিলেটেড হ'ব গুগল ট্ৰান্সলেটৰ ওপৰত। আৰু যিটো আমি চামলি বুলি লেংগুৱেজ এটা আছে, তো তাতে কুৱেশ্যন সুধিলে ভয়ানক এনচাৰবিলাক আহে, মানে ট্ৰান্সলেট হয়। তো আজি সুধিম কিছুমান কুৱেশ্যন আৰু কি এনচাৰ আহে আমি চাম। তো বলক আমি ষ্টাৰ্ট কৰোঁ। তো গাইজ, কুৱেশ্যন সোধাৰ আগতে মই আপোনালোকক এটা কথা কৈছোঁ যে আমি সাধাৰণতে যেনেকুৱা আমি লিখোঁ ৱৰ্ডবিলাক, আমি সেনেকুৱা নিলিখোঁ। ইয়াতে আমি দুটাকৈ লিখিম। তো বলক ফাৰ্ষ্ট কুৱেশ্যনটো সুধিম, আৰ ইউ হেয়াৰ? তো গাইজ, ফাৰ্ষ্ট কুৱেশ্যনটো সুধিম যে আৰ ইউ হেয়াৰ? তো গাইজ, এনচাৰ দেখা পাইছে আপোনালোকে, আই এম ছ' টায়াৰ্ড। তো গাইজ, মোক সুধিছোঁ যে তুমি ইয়াতে আছা নেকি উপস্থিত? কৈছে যে মই বহুত ভাগৰি আছোঁ। ভাগৰি আছে মানে কি ক'ব খুজিছে? বৰ্তমান ইয়াতে নাই, চাগে থাকিব পাৰে, কিন্তু য'তে আছে তাই এনচাৰ দিছে যে তাই ভাগৰি আছে। তো গাইজ, নেক্সট কুৱেশ্যনটো সোধোঁ, চাওঁ কি এনচাৰ আহে। আৰু গাইজ, নেক্সট কুৱেশ্যনটো সুধিম যে হাউ আৰ ইউ? যে তুমি কেনেকৈ আছা বা তোমাৰ খবৰ কেনেকুৱা? তো বলক গাইজ, এনচাৰটো কি আহে চাওঁ। তো গাইজ, মই সুধিছিলোঁ যে হাউ আৰ ইউ? তোমাৰ খবৰ কেনেকুৱা? আৰু তাৰ এনচাৰ আহিছে যে তোমাক বিচাৰি আছোঁ, লুক ফৰ ইউ। মানে মোক বিচাৰি আছে বোলে, নাজানো আৰু, মানে লাইনো গৈছে চাগে, আছে নে কি নে, মোক ভয়ো লাগিছে। তো গাইজ, নেক্সট কুৱেশ্যনটো সোধোঁ যে হু আৰ ইউ? যে তুমি কোন হয়? চাওঁ এনচাৰটো কি আহে। তো গাইজ, এনচাৰ দেখিছে আপোনালোকে, ডোণ্ট মিছ ইট। আৰু এনচাৰ আছে যে ডোণ্ট মিছ ইট, মানে এইটো মিছ নকৰিবা। তো কিবা মিছ কৰিব দিয়া নাই, মানে তাক যে জানিব লাগে, মই সেইটো মিছ কৰিব দিয়া নাই, যে তাক মই জানিবই লাগিব। তো গাইজ, সোধোঁ যে তাই কোন হয়, ক'ত থাকে, কি নাই, এইবিলাক আকৌ কুৱেশ্যন সোধোঁ। তো চাওক গাইজ, নেক্সট এনচাৰ কি আহে। তো নেক্সট কুৱেশ্যনটো সুধিম যে আৰ ইউ এ ঘোষ্ট? তুমি ভূত হয় নেকি বুলি সুধিম। তো গাইজ, চাওঁ এনচাৰটো কি আহে। তো গাইজ, মোৰ বহুত ভয় লাগিছে, কাৰণ মোক সুধিছোঁ যে তুমি ঘোষ্ট হয় নেকি, আৰু এনচাৰ দিছে যে এইটো আগষ্টত হ'ব।
আৰু মোৰ জন্মদিন আগষ্টত হয় আৰু নাজানো আগষ্টত মোক কি দেখাব আগষ্টত চাগে মোক দেখাব যে তাই ভূত হয় নে নহয় বা কি হয় চাগে মোক আগষ্টত দেখা দিব আৰু সেইকাৰণে কৈছে আৰু একচুৱেলি ভয় লাগিছে বিশেষকৈ কাৰণ মই আগষ্টত জন্ম হৈছোঁ তো গাইছ নেক্সট কুৱেশ্যন সুধিম যে আৰ ইউ ৰিয়েল তুমি সঁচা হয়নে নহয় তো বলক চাওঁ এনচাৰটো কি তো গাইছ এনচাৰ আছে ডু নট ৱৰি মানে এনেকুৱা এনচাৰ দিছে যাতে কোনোবাই কৈহে আছে যে মই কৈছোঁ তুমি ৰিয়েল হয়নে নহয় চিন্তা নকৰিবা তোমাক মই দেখা দি আছোঁ এনেকুৱা টাইপ ক'ব বিচাৰিছে আৰু ইয়াৰ লাষ্ট কুৱেশ্যনটো কৈছে যে আগষ্টত হ'ব মানে কি দেখা দিব চাগে মোক নাজানো এনেকুৱা এইটো যাতে এনেকুৱা লাগে যে কোনোবাই ৰিপ্লাই দি আছে তো গাইছ নেক্সট কুৱেশ্যনলৈ যাওঁ সোনকালে ভিডিঅ'টো সমাপ্ত কৰোঁ তো গাইছ নেক্সট কুৱেশ্যনটো সুধিম যে তোমাৰ বয়স কিমান তো বলক চাওঁ এনচাৰটো কি আহে তো গাইছ এনচাৰ আহিছে when you are old enough তো গাইছ মই সুধিছোঁ যে তোমাৰ এজ কিমান আৰু তাৰ এনচাৰ আহিছে যে আপোনাৰ যেতিয়া যথেষ্ট বয়স হ'ব বা বেছি বয়স হ'ব কি ক'ব খুজিছে এইটো মই ধৰিব পৰা নাই তো গাইছ নেক্সট কুৱেশ্যনলৈ যাওঁ তো গাইছ নেক্সট কুৱেশ্যনটো সুধিম যে আৰ ইউ বয় তুমি ল'ৰা মানুহ নেকি তো বলক চাওঁ এনচাৰটো কি আহে বয় আৰ ইউ হেপী মই কালি সুধোঁতে বেলেগ এনচাৰ আহিছিল তো আকৌ এবাৰ সুধিম যে তুমি ল'ৰা নে নাই চাওঁ কি এনচাৰ আহে আৰ ইউ বয় তো গাইছ এইবাৰ একদমেই বেলেগ এনচাৰ আহিছে এইবাৰ আহিছে যে হি ইজ বয় মানে ক'ব খুজিছে মানে যোনে এনচাৰ দি আছে আমাক যোনটো ভূত নে কিয় নাজানো বাট সি ল'ৰা হয় বুলি কৈছে মানে আমাৰ নিচিনা ল'ৰা হয় তো গাইছ নেক্সট কুৱেশ্যনটো সুধিম হোৱাট ইজ গাইছ এই মাত্ৰ ইংলিছ আছিল জাষ্ট বাংলা কেনেকৈ গৈ পাল গাইছ কি হৈছে মই একদম ধৰিব নোৱাৰোঁ এই মাত্ৰ ইংলিছ আছিল বাংলা হৈ গ'ল মেবি ভূতটো বাংলা হ'ব পাৰে মানে বাংলা ভাষা জানে চাগে বাংলাৰ হয় নাজানো কি বাট অট'মেটিক গাইছ বাংলা চুজ হৈ গৈছে তো গাইছ আমি আকৌ এবাৰ ইংলিছ কৰিম আৰু তাৰ ট্ৰান্সলেটবিলাক চাম তো গাইছ দেখিবলৈ পাইছে হাউ আৰ ইউ গোয়িং তো গাইছ মোক সুধিছিলোঁ যে তোমাৰ নামটো কি সি উল্টা মোক সুধিছে যে তুমি কেনেকুৱা আছা বা তুমি কি কৰি আছা মানে মোৰ বিষয়ে জানিব খুজিছে চাগে মই কি কৰি আছোঁ বা মোৰ খবৰ কেনেকুৱা তো গাইছ নেক্সট কুৱেশ্যনটো সুধিম যে চেণ্ড মি মেছেজ যদি ভূতটো সঁচা নে মিছা হয় নাজানো চেণ্ড মি মেছেজ বুলি দিম চাওঁ মেছেজ আহে নে নাহে বা কি ৰিপ্লাই আহে চাম তো গাইছ এবাৰ সুধিম চেণ্ড মি মেছেজ তো গাইছ মোক সুধিছিলোঁ যে চেণ্ড মি মেছেজ মোক মেছেজ চেণ্ড কৰা তো তাৰ আহিছে ৰিপ্লাই আহিছে হোৱাট আৰ ইউ ডুইং তুমি কি কৰি আছা মানে মই কি কৰি আছোঁ কি নাই কৰা তাৰ লগত মানে কি কথা চাগে যদি মই ফ্ৰী আছোঁ চাগে মেছেজ চেণ্ড কৰিব নে কি নাজানো মই কি কৰি আছোঁ তো গাইছ নেক্সট কুৱেশ্যনটো গাইছ কিবা যোৱা নিচিনা পালোঁ গ'লে আপুনি গাইছ হঠাতে কিবা এটা যোৱা নিচিনা পালোঁ নাজানো কি হয় মোৰ ৱেহেম আছিল চাগে আৰু গাইছ নেক্সট কুৱেশ্যন এটা সুধিম
নেক্সট কুৱেশ্যন সুধিম যে কেন ইউ ৰিড মাই মাইণ্ড। তো গাইজ কেন ইউ ৰিড মাই মাইণ্ড লিখিছিলোঁ, লিখিছে হোৱাট ইজ ইয়ৰ স্পেচিয়েলিটি। তো গাইজ কৈছিলোঁ যে মোৰ মাইণ্ডটো পঢ়িব পাৰা নেকি, তো কৈছে স্পেচিয়েলিটি কি তোমাৰ। তো গাইজ কুৱেশ্যনবিলাক যেনেকুৱা কৰিছে তাৰ ট্ৰান্সলেট এনেকুৱা কৰিছে যাতে কোনোবা এটা মানুহে ৰিপ্লাই কৰি আছে। আৰু মই সুধিছিলোঁ যে মোৰ মাইণ্ডটো পঢ়িব পাৰিবা নেকি, কৈছে তোমাৰ স্পেচিয়েলিটি কি, তোমাৰ স্পেচিয়েলিটি কি, তোমাৰ মাইণ্ডটো মই পঢ়ি কি লাভ পাম, বা তোমাৰ স্পেচিয়েলিটি কি, তেতিয়া তোমাৰ স্পেচিয়েলিটি জানিলেহে মই তোমাৰ মাইণ্ড পঢ়িম, সেনেকুৱা টাইপৰ কুৱেশ্যন কৰিছে। তো গাইজ নেক্সট আৰু দুটা কুৱেশ্যন সুধিম, তাৰপিছত আমি ভিডিঅ' ষ্টপ কৰিম। প্ৰথমে সুধিম যে কিল ইয়ৰ চেল্ফ, যে তুমি নিজকে মাৰি পেলোৱা। তো চাওঁ কি এনচাৰ আহে। কিল ইয়ৰ চেল্ফ। তো গাইজ মই কৈছিলোঁ কিল ইয়ৰ চেল্ফ আৰু এনচাৰ দিছে চ' ইউ কেন বি ইয়ৰ চেল্ফ। তো গাইজ এনচাৰ আহিছে তুমি নিজে হ'ব পাৰিবা নেকি, মানে ক'ব খুজিছে তুমি নিজকে মাৰিব পাৰিবা নেকি। মই এটা কৈছোঁ যে তুমি নিজকে মাৰি লোৱা। তো গাইজ বাই, ভিডিঅ'টো এটা সমাপ্ত কৰোঁ। প্ৰায় চাৰিটা বাজি গ'ল ভিডিঅ' কৰোঁতে। শুবলৈ যাওঁ, টোপনি আহে নে নাজানো, কাৰেণ্টটো গৈছে, বৰষুণো দি আছে, এইফালে কুকুৰো ভুকি আছে ৰাস্তাত। তো আজিলৈকে এইখিনিয়ে, বাই। তো গাইজ মই ভিডিঅ'টো কৰি অহাৰ পিছতে শুই আছিলোঁ, তো হঠাতে দেখিলোঁ যে লাইটটো ঝিলমিলকৈ জ্বলি আছিল। আৰু ভয়ে বিচনাৰ পৰা উঠিলোঁ আৰু চালোঁ যে বেলেগ ৰুমৰ লাইটটো একদম ঠিককৈ জ্বলিছে, একদম একো নাই। বাট ভিডিঅ' কৰি অহাৰ পিছৰে পৰা মোৰ ৰুমৰ লাইটটো এনেকুৱা জিলিমিল কৰি আছিল। তো তাৰপিছত মই লাইটটো বন্ধ কৰি শুই থাকিলোঁ। আৰু গাইজ এইটো একদম সঁচা ভিডিঅ' গাইজ, একদম সঁচা ভিডিঅ', বিলিভ কৰক। আৰু আপোনালোকে পাৰে যদি 3টা বজাত ট্ৰাই কৰি চাওক। তো গাইজ আপোনালোকে বিলিভ নকৰিব পাৰে। আৰু এইটো খিৰিকীটো দেখাই আছোঁ, আৰু এইটো আছিল ৰুমটো। আৰু আপোনালোকক মই লাইটটো আৰু ঘড়ীটো দেখাই আছোঁ। গাইজ এইটো খিৰিকীটো আছিল, আৰু এইটো লাইটটো আৰু ঘড়ীটো আছিল।